নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পুনৰ দশম মানৰ বাবে পোহৰৰ প্ৰতিফলন প্ৰতিসৰণ পাঠটোৰ কিছু কথা আলোচনা কৰিব খুজিছোঁ। আসলতে এই পাঠটোৰ মূল বিষয়বস্তুখিনি আমি আগৰ প্ৰায় দুটা নে তিনিটা ক্লাছত আলোচনা কৰি শেষ কৰিছোঁ, কিন্তু ইয়াৰ পিছত আমাৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে মোক ফোন কৰি জনাইছিল যে এই পাঠটোৰ যিখিনি প্ৰশ্ন দিয়া আছে এই প্ৰশ্নখিনি অকণমান আলোচনা কৰি দিব লাগে, আৰু যিহেতু ইয়াত কিছুমান নিউমাৰিকেল প্ৰব্লেম আছে, অংক আমি ক'বলৈ গ'লে এইখিনি সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকক অকণমান সহায় লাগে বুলি ক'লে। সেইকাৰণে মই ভাবিলোঁ যে এই পাঠটো পুনৰ আমি লৈ পেলাই ইয়াৰ যিখিনি পাঠ্যপুথিত যিখিনি প্ৰশ্ন ইয়াৰ দিয়া আছে পাঠটোত, সেই প্ৰশ্নখিনি আমি এটা এটাকৈ আলোচনা কৰি যাওঁ। অন্ততঃ যিসকল ছাত্ৰ ছাত্ৰীয়ে আগ্ৰহ কৰিছে তেওঁলোকৰ কিছু উপকাৰ। এতিয়া আমি আহোঁ আমাৰ মেইন বুকখনৰ প্ৰশ্নৰ শিতানলৈ। 168 পেজত 1 নম্বৰ প্ৰশ্নটোত কৈছে যে অৱতল দাপোনৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া। এই কথাটো আমি এই পাঠটোৰ বিষয়ে যেতিয়া আলোচনা কৰিছিলোঁ তেতিয়া আমি কৈছিলোঁ, মই পাঠটোৰ নাম আজি বৰ্ডত লিখিবলৈ থাকিয়েই গৈছে। আমাৰ আলোচনাৰ বিষয়টো হ'ল পোহৰৰ প্ৰতিফলন এনেকৈ লিখিছোঁ, প্ৰতিসৰণ, পোহৰৰ প্ৰতিফলন প্ৰতিসৰণ। এতিয়া 168 পেজত আমাক দিছে যে অৱতল দাপোনৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া। আমি ইয়াৰ বাবে প্ৰথম অৱতল দাপোন এখন অংকন কৰিব লাগিব বুজিবৰ কাৰণে, কিন্তু আমি ইয়াৰ উত্তৰটো দিবলৈ যাওঁতে দাপোনখন আঁকিব নালাগে। বুজিবৰ কাৰণে আমি দাপোনখন আঁকিব গৈছোঁ। আমি 10 চেণ্টিমিটাৰ ডিষ্টেঞ্চত এইটো এটা চেণ্টিমিটাৰ মানে ইয়াত ইঞ্চিত কৈছোঁ, তোমালোকে চেণ্টিমিটাৰ কৈছোঁ। এতিয়া এই বিন্দুটোৰ পৰা আমি ইয়াত এখন অৱতল দাপোন আঁকিলোঁ। এইটো বিন্দুক কেন্দ্ৰ কৰি দাপোনখন আঁকিছোঁ, গতিকে ই হ'ব ভাঁজ কেন্দ্ৰ। এইটো দাপোনৰ মেৰু। এই কথাখিনি আগৰ ক্লাছত আমি আলোচনা কৰি থৈছোঁ, আৰু এই বিন্দুটোৱে হ'ব মুখ্য ফকাছ বা ফকাছ বিন্দু। এতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত আপতিত ৰশ্মি যদি প্ৰধান অক্ষৰ সমান্তৰাল হয়, অৱতল দাপোনৰ ক্ষেত্ৰত আপতিত ৰশ্মি, আমি ইয়াত দুডাল আপতিত ৰশ্মি লৈছোঁ। আপতিত ৰশ্মি যদি প্ৰধান অক্ষৰ সমান্তৰাল হয় তেন্তে প্ৰতিফলিত ৰশ্মি প্ৰধান অক্ষৰ এটা বিন্দুৰ মাজেৰে পাৰ হৈ যায়, বা বিন্দুত মিলিত হয় বুলি ক'লেও হ'ব। এইফালে আচলতে পাৰ হৈ যাব, প্ৰতিফলিত ৰশ্মি এইফালে পাৰ হৈ যাব। এই বিন্দুটোক কোৱা হ'ব মুখ্য ফকাছ বা ফকাছ বিন্দু। এতিয়া প্ৰশ্নটো হ'ল অৱতল দাপোনৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া। 168 পেজৰ প্ৰথম কুৱেশ্যন। তাৰ উত্তৰটো আমি কি বুলি ক'ম যে অৱতল দাপোন এখনৰ ক্ষেত্ৰত আপতিত ৰশ্মি যদি প্ৰধান অক্ষৰ সমান্তৰাল হয় বা মুখ্য অক্ষৰ সমান্তৰাল হয়, তেতিয়াহ'লে প্ৰতিফলিত ৰশ্মিবোৰ প্ৰধান অক্ষৰ এটা বিন্দুত মিলিত হয়। এই বিন্দুটোকে দাপোনৰ মুখ্য ফকাছ বুলি কোৱা হয়। 2 নম্বৰ কৈছে, আমি 168 পেজৰ 2 নম্বৰ কুৱেশ্যন, যে গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 চেণ্টিমিটাৰ, ইয়াৰ ফকাছ দৈৰ্ঘ্য কিমান? আমাক গোলাকাৰ দাপোন বুলি কৈছে, ইয়াত অৱতল বা উত্তল দাপোন বুলি কোৱা নাই। আমাক পোনে পোনে কৈছে যে গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 চেণ্টিমিটাৰ, ইয়াৰ ফকাছ দৈৰ্ঘ্য কিমান? সেইটো আমি এনেকৈ কৰিব লাগিব। দিয়া আছে, আমি এই লাইনটো লিখিলে বেছি ভাল, যিটো বস্তু যিটো তথ্য আমাক দিছে। ভাঁজ ব্যাসাৰ্ধটো আৰেৰে বুজাওঁ। R = 20 চেণ্টিমিটাৰ। ফকাছ দৈৰ্ঘ্য উলিয়াব লাগে, F = প্ৰশ্নবোধক চিন কিমান? এতিয়া আমি এইখিনি কথা আলোচনা কৰি আহিছোঁ।
f equal r/2 তাৰ মানে f equal 20/2 ultimately f equal কিমান হ'ব 10 সেন্টিমিটার গোলাকাৰ দাপোন এখনৰ ফকাস দৈৰ্ঘ্য যদি 20 সেন্টিমিটাৰ হয় সৰি ভাঁজ ব্যাসাৰ্ধ যদি 20 সেন্টিমিটাৰ হয় তেতিয়াহ'লে ফকাস দৈৰ্ঘ্য কিমান হ'ব 10 সেন্টিমিটাৰ এইটো কেনেধৰণে ক্যালকুলেশন কৰা হয় এইটো কিন্তু আমি আগৰ পাঠত আমাৰ আলোচনা কৰা হৈছে কিন্তু যেহেতু আজি আমি প্ৰশ্ন উত্তৰ শিতানৰ দৰে ক্লাছ এটা কৰিব গৈছো সেইকাৰণে ইয়াত আমি উপস্থাপন কৰিলোঁ 3 নম্বৰ কৈছে এখন দাপোনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে থিয় প্ৰতিবিম্ব গঠন কৰিব আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব এই ক্ষেত্ৰত আমাক প্ৰতিবিম্বটো সৎ বা অসৎ তেনেকুৱা কোনো কথা কোৱা নাই সৎ প্ৰতিবিম্ব হ'ব অসৎ প্ৰতিবিম্ব হ'ব সেই কথা নাই কোৱা আমাক কৈছে যে এখন দাপোনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে প্ৰতিবিম্বটো সৎ হ'ব নে অসৎ হ'ব সেইটো আমাক নাই কোৱা ইয়াৰ বাবে আমি যদি মেইন বুকৰ 166 পেজটো চাওঁ 166 পেজৰ যেটো এফ চিত্ৰ দিয়া আছে সেই এফ চিত্ৰটোত আমি কি দেখা পাইছো যে অৱতল দাপোন এখনৰ যেতিয়া মেৰু আৰু ফকাস মুখ্য ফকাসৰ মাজত লক্ষ্য বস্তু থাকে তেতিয়া থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন হয় ইয়াত আমাক সৎ অসৎৰ কথা কোৱা নাই আমি ছবিটো আঁকি চাব পাৰোঁ ইয়াৰ আমি এখন অৱতল দাপোন অঙ্কন কৰি লওঁ আমি এখন অৱতল দাপোন অঙ্কন কৰি লওঁ এই ইয়াত বিন্দু ললো 10 সেন্টিমিটাৰ লৈছো এটো 0 মুখ্য ফকাস 5 এতিয়া আমি এই বিন্দুটো কেন্দ্ৰ কৰি আমি ইয়াত অৱতল দাপোনখন আঁকিলো ইয়াত অৱতল দাপোনখন আঁকিলো দাপোনৰ এটো ভাঁজ কেন্দ্ৰ এটো মেৰু আৰু এটো মুখ্য ফকাস এতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত যদি মুখ্য ফকাস আৰু মেৰুৰ মাজত আমি এটা লক্ষ্য বস্তু ৰাখো তেতিয়া কি হ'ব যে লক্ষ্য বস্তুটোৰ পৰা প্ৰধান অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি দাপোনত পৰাৰ পিছত কি প্ৰতিফলিত হ'ব মুখ্য ফকাসৰ মাজেৰে আমি এই প্ৰতিফলিত হোৱা ৰশ্মিটো দাপোনৰ পিছফালে ফ্ৰেকশনেল লাইন দি পেলাই বঢ়াই দিম আকৌ কৈছো যে এই লক্ষ্য বস্তু এই লক্ষ্য বস্তুটোৰ পৰা প্ৰধান অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মিটো দাপোনত পৰি প্ৰতিফলিত হৈছে প্ৰতিফলিত হোৱাতে মুখ্য ফকাসৰ মাজেৰে প্ৰতিফলিত হৈছে এই প্ৰতিফলিত ৰশ্মিটোক আমি দাপোনৰ পিছফালে ফ্ৰেকশনেল লাইন দি পেলাই অৰ্থাৎ ডেশ ডেশ চিন দি বঢ়াই দিম আনটো ৰশ্মি আমি লক্ষ্য বস্তুৰ ভাঁজ কেন্দ্ৰ আৰু লক্ষ্য বস্তুৰ শীৰ্ষ এই দুটা একেলগ কৰি পেলাই এটা ৰেখা অংকন কৰিম এতিয়া ই যিটো বাটেৰে যাব সেই একেটা বাটেই ঘূৰি আহিব অৰ্থাৎ আপতিত ৰশ্মিৰ দিশ আৰু প্ৰতিফলিত ৰশ্মিৰ একেটা লাইন একেটা ৰেখা ই যাব অৰ্থাৎ লক্ষ্য বস্তুটোৰ পৰা গৈ দাপোনত পৰি আকৌ পুনৰ যোৱা বাটেৰে ঘূৰি আহিছে আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি একেডাল সৰলৰেখাত আছে ইয়াৰ কাৰণটো আমি আগৰ ক্লাছবিলাকত ডিসকাস কৰিছো যে যদি ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱাৰ ৰশ্মিডাল কল্পনা কৰা হয় সি দাপোনত লম্বভাৱে আপত্য হ'ব লম্বভাৱে আপত্য হোৱাৰ ফলত সি যিটো ৰেখাত গৈছে একেটা ৰেখাতে তাৰ প্ৰতিফলন ঘটিব এতিয়া এই ৰশ্মিডালকো যদি আমি দাপোনৰ পিছফালে ফ্ৰেকশনেল লাইন দি পেলাই বঢ়াই দিওঁ তেতিয়াহ'লে এই দুইডাল ফ্ৰেকশনেল লাইনে এটা দাপোনৰ পিছফালে এটা বিন্দুত কটাকটি কৰা যেন লাগিল এটো হ'ব কি প্ৰতিবিম্ব a ড্যাশ b ড্যাশ এটা আমাক কোৱেশ্চনটো কি কৈছিল যে এখন দাপোনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে কাৰণ দাপোনখন কি হ'ব অৱতল দাপোনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে বুলি কৈছে ইয়াত বাস্তৱ অবাস্তৱ বা সৎ অসৎ কথাটো কোৱা নাই এই প্ৰশ্নটোৰ উত্তৰৰ কাৰণে আমাক ছবিটোৰ প্ৰয়োজন নাই মাত্ৰ বুজিবৰ কাৰণে আমি ছবিটো অঙ্কন কৰিছো এতিয়া আহিল যে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয় ৰিয়াৰ ভিউ মিৰৰ গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয় ৰিয়াৰ ভিউ মিৰৰ তাৰ কাৰণটো
আমি আকৌ ছবি আঁকি আলোচনা কৰিব লাগিব কিন্তু মই এইখিনি কৈ থওঁ যে এইখিনি কথাও কিন্তু আগৰ ক্লাছত আমি বহলাই আলোচনা কৰিছোঁ এতিয়া ইয়াত আমি এখন উত্তল দাপোন অংকন কৰিম তাৰ এইটো 10 সেন্টিমিটাৰ ললো 5 সেন্টিমিটাৰ ললো আৰু 0 ললো লৈ পেলাই আমি ইয়াক এইটো বিন্দু কেন্দ্ৰ কৰিলো কেন্দ্ৰ কৰি আমি ইয়াত এখন উত্তল দাপোন আঁকিলো ইয়াত আমি এখন উত্তল দাপোন আঁকিছো এই উত্তল দাপোনখনৰ এইটো ভাস্কেন্দ্ৰ এইটো ফকাস বিন্দু এটা উত্তল দাপোনৰ ক্ষেত্ৰত লক্ষ্য বস্তুটো প্ৰধান অক্ষৰ আমি অকণমান আঁতৰলৈ আকৌ লক্ষ্য বস্তুটো ওপৰত থিয় হৈ আছে এতিয়া আপতিত ৰশ্মি প্ৰধান অক্ষৰ সমান্তৰালকৈ অহা আপতিত ৰশ্মি দাপোনত পৰি প্ৰতিফলিত হ'ব উত্তল দাপোনৰ ক্ষেত্ৰত এই প্ৰতিফলিত ৰশ্মিটো কি হ'ব যে এই ফকাস বিন্দুৱেদি যোৱা যেন লাগিব এই ঘটনাটো ঘটিব আৰু আনটো ৰশ্মি আমি ভাস্কেন্দ্ৰ অভিমুখী কৰি ল'ম যেতিয়া ভাস্কেন্দ্ৰ অভিমুখী কৰিম তেতিয়া কি হ'ব আহি পেলাই আমাৰ এইফালে ফ্ৰেকশ্যনেল লাইন ড্ৰ কৰিলে আমাৰ ভাস্কেন্দ্ৰত লগ খাব আৰু যেতিয়া ভাস্কেন্দ্ৰ অভিমুখী হ'ব কি যিডাল ৰেখাৰে গৈছে একে ৰেখাটাকো ঘূৰি আহিব অৰ্থাৎ প্ৰতিফলিত ৰশ্মি আৰু আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি একে সৰলৰেখাত থাকিব এতিয়া এইটো হ'ল এ বি লক্ষ্য বস্তু এইখিনিতে প্ৰতিবিম্বটো গঠন হ'ব কাৰণ দুইডাল বৰ্ধিত অংশ দুইডাল প্ৰতিফলিত ৰশ্মিৰ বৰ্ধিত অংশ এইখিনিত কটাকটি কৰা যেন লাগিছে কিন্তু বাস্তৱতে কৰা নাই কি হ'ব এ ডেছ বি ডেছ এতিয়া আমি চাওঁ উত্তল দাপোনৰ প্ৰতিবিম্ব গঠনতে প্ৰতিবিম্ব থিয়কৈ গঠন হৈছে দাপোনৰ পৰা লক্ষ্য বস্তুটো দূৰত আছে কিন্তু দাপোনৰ পৰা প্ৰতিবিম্বটো ওচৰত আছে এতিয়া আমাক সুধিছে যে গাড়ী পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় পচন্দ কৰা হয় ৰিয়াৰ ভিউ মিৰৰ হিচাপে যে ড্ৰাইভাৰৰ গাড়ীৰ ভিতৰতো থাকে কাষতো থাকে এই দাপোনবিলাক ইয়াৰ মূল কাৰণ হ'ল যে উত্তল দাপোনত সদায় থিয় প্ৰতিবিম্ব গঠন 2 নম্বৰ কথা যে উত্তল দাপোন এখনৰ ক্ষেত্ৰত লক্ষ্য বস্তু যিমান দূৰত থাকে প্ৰতিবিম্বটো তাতকৈ ওচৰত গঠন অৰ্থাৎ চালকজনে যেতিয়া গাড়ীখন চলাই যায় তেওঁ পিছফালৰ গাড়ীখন যিমান দূৰত আছে তেওঁ গ্লাছত চাওঁতে ৰিয়াৰ ভিউ মিৰৰখনত চাওঁতে ওচৰত দেখিব গাড়ীখন যেন ওচৰ পালে আৰু 3 নম্বৰ কথা হ'ল যে দাপোনখন উত্তল হোৱাৰ কাৰণে ইয়াৰ সন্মুখৰ এটা বৃহৎ অঞ্চলৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে এই তিনিটা প্ৰথম কথা যে আমি আকৌ কৈছোঁ যে কুৱেশ্যনটো কৈছে গাড়ী পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় পচন্দ কৰা হয় নাম্বাৰ 1 উত্তল দাপোনত সদায় থিয় প্ৰতিবিম্ব গঠন হয় নাম্বাৰ 2 উত্তল দাপোনৰ ক্ষেত্ৰত দাপোনৰ পৰা লক্ষ্য বস্তুটো যিমান দূৰত থাকে প্ৰতিবিম্ব তাতকৈ ওচৰত গঠন হয় অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্বটো কম আৰু 3 নম্বৰ কথা দাপোনখন উত্তল হোৱাৰ বাবে ইয়াৰ সন্মুখৰ এটা বৃহত্তৰ অঞ্চলত প্ৰতিবিম্ব গঠন কৰিব পাৰে এতিয়া আমি ইয়াৰ পিছলৈ যাওঁ পেজ নাম্বাৰ 171 মই আকৌ কৈছোঁ কথাটো যে এই পাঠটো পোহৰৰ প্ৰতিফলনৰ প্ৰতিখন এই পাঠটোৰ মূল বিষয়বস্তুখিনি কিন্তু আমি আগৰ 2-3টা ক্লাছত আলোচনা কৰিলোঁ কিন্তু যেহেতু কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে মোক ফোনযোগে জনাইছে যে পাঠটোৰ প্ৰশ্ন উত্তৰখিনি অলপ আলোচনা কৰিলে তেওঁলোকৰ বাবে লাভ হ'ব সেইকাৰণে তেওঁলোক মোৰ উদ্দেশ্যটো হৈছে তেওঁলোকক উপকৃত কৰা এতিয়া আমি যাম 171 পেজত থকা প্ৰথম কুৱেশ্যনটো 171 পেজ ইয়াৰ প্ৰথম কুৱেশ্যনটোত কৈছে 32 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ ফকাসযোগ্য নিৰ্ণয় কৰা এতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত ছবিটো মোহাৰি দিয়া গ'ল যদি আমি ৰাফলি ছবি এটা আঁকি ল'ম যে উত্তল দাপোনৰ ক্ষেত্ৰত যে আপত্য ৰশ্মি প্ৰধান অক্ষৰ সমান্তৰাল হ'লে প্ৰতিফলিত ৰশ্মিটো ঘূৰি যায় ক'ৰ পৰা এফৰ পৰা ইয়াত ফকাসটো সোঁফালে আছে কাৰ্টেজিয়ান ক্ষেত্ৰত ইয়াৰ ফকাসটো সোঁ চাইডে আছে য'ৰ পৰা তাৰমানে তো পজিটিভ হ'ব প্লাছ হ'ব 32 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোনৰ ফকাসযোগ্য কিমান এনচাৰটো হ'ব আমি এনেকৈ লিখিম দিয়া আছে আমাক যিটো তথ্য বিজ্ঞানৰ অংকবিলাক বা সাংখ্যিক সমস্যা এতিয়া শব্দটো আহিছে অথনিৰ পৰা মই নিউমেৰিকেল প্ৰব্লেম বুলি কৈ আছিলোঁ
যে বিজ্ঞানৰ সাংখ্যিক সমস্যাবিলাক সমাধান কৰোঁতে এই কথাটো উপস্থাপন কৰিলে বেছি ভাল হয় যে যিকেইটা তথ্য আমাক দিয়া থাকে সেইকেইটা আমি লিখি লওঁ আৰু কি কি উলিয়াব লাগে পাৰ্ট বাই পাৰ্ট আমি উলিয়াই গৈ থাকিম 32 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ বুলি কৈছে তাৰমানে r ইকুৱেল 32 সেন্টিমিটাৰ যেটো এই সোঁফালে আছে পজিটিভ ফকাসযোগ্য উলিয়াব দিছে f ইকুৱেল কিমান এটো কোৱা নাই তা আমি কি জানো এতিয়া f ইকুৱেল r বাই 2 আমি জানো এবিলাক লিখিব দৰকাৰ নাই এতিয়া আমি লিখি লওঁ তাৰ মানে f ইকুৱেল 32 বাই 2 তাৰ মানে f ইকুৱেল কিমান হ'ব 16 সেন্টিমিটাৰ হৈ গ'ল তাহলে উত্তলাপনৰ ফকাসযোগ্য যদি 32 সেন্টিমিটাৰ হয় সৰি ভাঁজ ব্যাসাৰ্ধ যদি 32 সেন্টিমিটাৰ হয় তেতিয়া ফকাসযোগ্যতা আধা 16 সেন্টিমিটাৰ ইয়াৰ পিছত কৈছে যে অবতল দাপোন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণে বিবৰ্ধিত আৰু পথ প্ৰতিবিম্ব গঠন কৰে প্ৰতিবিম্বটোৰ অৱস্থান কি হ'ব অংকটো বা সাংখ্যিক সমস্যাটো সমাধান কৰিবলৈ যোৱাৰ আগত এইখিনি আমি সৰুকৈ এটা ধাৰণা লৈ লওঁ এখন কাৰ্টেজিয়ান ক্ষেত্ৰ ইয়াত আমি এখন অবতল দাপোন এখন আমি অবতল দাপোন বুলি লওঁ এটা আমাক প্ৰশ্ন কৈছে অবতল দাপোন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণ সৎ প্ৰতিবিম্ব গঠন কৰে এতিয়া যেটো সৎ প্ৰতিবিম্ব হ'ব সৎ প্ৰতিবিম্বটো সদায় দাপোনৰ সন্মুখত গঠন হ'ব তাৰমানে লক্ষ্য বস্তুটো এফালে থাকিবই অৰ্থাৎ বাওঁফালে থাকিব বাওঁফালে যেতিয়া থাকিব ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা তাৰমানে আমি কি লিখিম ইয়াত u ইকুৱেল যেটো মূল বিন্দুৰ পৰা বাওঁ হাতে আছে গতিকে এটো কি হ'ব -10 সেন্টিমিটাৰ তাৰপিছত কি কৈছে যে বস্তু এটা 3 গুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব প্ৰতিবিম্বটো সৎ প্ৰতিবিম্ব যদি হয় সি দাপোনৰ সন্মুখত গঠন হ'ব ওপৰতে গঠন হ'ব সৰি সৎ দাপোনৰ সন্মুখত গঠন হ'ব আৰু 3 গুণ বিবৰ্ধিত বুলি কৈছে তাৰমানে এইটো হ'ব m ইকুৱেল যে সন্মুখত আহিব -3 3 গুণৰ কথাটো আমি এনেকৈ লিখি দিওঁ বিবৰ্ধনৰ মানটো -3 এতিয়া আমি উলিয়াব লাগিব কি v ৰ মান উলিয়াব লাগিব v ইকুৱেল কিমান এতিয়া আমাৰ সূত্ৰটো কি আছিল m ইকুৱেল -v বাই q তেতিয়া হলে আমি v ভ্যালু উলিয়াব লাগে m ৰ ভ্যালু কিমান -3 ইকুৱেল v ভ্যালু আমি উলিয়াম u ভ্যালু আহিলা -10 সমান চিনৰ এটো সমান চিনৰ বাওঁ হাতে সোঁ হাতে দুইটা মাইনাস চিন কেনসেল যাব এতিয়া বজ্ৰপূৰণ কৰি দিলে v ইকুৱেল -30 সেন্টিমিটাৰ তাৰমানে দাপোনৰ সন্মুখত লক্ষ্য বস্তুটো যদি 10 সেন্টিমিটাৰ দূৰত থাকে তেতিয়াহ'লে 3 গুণ বিবৰ্ধিত প্ৰতিবিম্বটো 30 সেন্টিমিটাৰ দূৰত গঠন হ'ব এইটো হ'ল 10 সেন্টিমিটাৰ আৰু এইটো ডিসটেন্স আহি যাব 30 সেন্টিমিটাৰ বাস আমি ইয়াত মাত্ৰ লিখি দিব পাৰো এতেকে দাপোন খনৰ পৰা প্ৰতিবিম্বৰ দাপোনখনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব কিমান হ'ব -30 সেন্টিমিটাৰ বাস ইয়াৰ পিছত আমাৰ প্ৰতিসৰণ আৰম্ভ হৈ গৈছে আমি ভিতৰৰ কোৱেশ্যনখিনিলৈ আগত গৈ লওঁ পেজ নাম্বাৰ 176 পেজত কৈছে পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে পোহৰৰ ৰশ্মিডালৰ উলম্বৰ
কাষলৈ নে উলম্বৰ আঁতৰলৈ বেকা হ'ব কিয় হ'ব এই কথাটো আমি আলোচনা কৰিম এতিয়া এই প্ৰশ্নটো এখানে আমি ৰিভাইজ কৰি দিছো আসলে মই অকমান গ্যাপ কৰিছো কি ছাত্ৰ ছাত্ৰীসকলে ভিডিঅটো চাই থাকোঁতে এখিনি নোট কৰি ল'বৰ কাৰণে এই গ্যাপটো মেইনটেইন কৰা হৈছে এতিয়া আমাৰ 176 পেজত কৈছে পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব আৰু কিয় এই কথাটো কৈছে পোহৰৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে আমি ধৰি ললো এটো পানী মাধ্যম এটো বায়ু মাধ্যম এতিয়া বায়ু মাধ্যমটো হল পাতল মাধ্যম আৰু পানী মাধ্যমটো হল ঘন মাধ্যম এটা বায়ুৰ পৰা পানীলৈ যেতিয়া পোহৰৰ ৰশ্মি এটা হেলনীয়াকৈ আহে পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ এটো আপতন বিন্দু আমি ইয়াতে উলম্বতা ৰাখি ললো এটা প্ৰতিসৰিত ৰশ্মিটো উলম্বৰ ফালে কাষ চাপি আহে উলম্বৰ ফালে কাষ চাপি আহিব অৰ্থাৎ প্ৰতিসৰণ কোণৰ মানটো আপতন কোণৰ মানতকৈ সৰু হ'ব আমাক প্ৰশ্নটো কৈছে যে পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব আমি তাৰ উত্তৰত কম যে যেহেতু পোহৰৰ ৰশ্মিডাল বায়ুৰ পৰা পানীলৈ আহিছে অৰ্থাৎ পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ আহিছে সেইবাবে প্ৰতিসৰিত ৰশ্মিডাল উলম্বৰ কাষলৈ বেকা হ'ব আৰু কিয় বুলি কৈছে কিয় বুলি কথা আমি ক'ব লাগিব যে প্ৰতিসৰণৰ নীতি অনুসৰি পোহৰৰ ৰশ্মি পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ আহিলে দ্বিতীয় মাধ্যমত পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষ চাপি আহে বাস এইটো কথা লিখি দিলে এতিয়া 2 নম্বৰত কৈছে পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংক কাচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে কাচত পোহৰৰ দুটি কিমান হ'ব শূন্যত পোহৰৰ দুটি 3 * 10⁸ মিটাৰ প্ৰতি সেকেন্ড আমি কৰিম কোৱেশ্চনটো এতিয়া এই প্ৰশ্নটোৰ উত্তৰৰ কাৰণে আমাক ইয়াৰ আগৰ পেজ যেটো 175 পেজ 175 পেজত 10.7 ইউনিট তাত আমাক সূত্ৰটো দিয়া আছে nm অৰ্থাৎ প্ৰতিসৰণাংক ইকুৱেল বায়ুত পোহৰ দুটি বাই মাধ্যমত পোহৰৰ দুটি আমি সেই ফৰ্মুলাটো ইয়াত এপ্লাই কৰিলে হ'ব দ্বিতীয় কোৱেশ্চনটো আমাক কৈছে পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংক কাচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে অৰ্থাৎ প্ৰতিসৰণাংকৰ মানটো দিয়া আছে আমাক কি দিয়া আছে nm প্ৰতিসৰণাংক আমি ইয়াত আকৌ কৈছো যে মেইন বুকত পেজ নম্বৰ 175ত সূত্ৰটো আমাক দিয়া আছে এতিয়া nm ইকুৱেল আমাৰ প্ৰতিসৰণাংকৰ মানটো কিমান 1.5 আৰু তাৰ পিছত কৈছে কোৱেশ্চনটো কাচত পোহৰৰ দুটি কিমান হ'ব শূন্যত পোহৰৰ দুটি দিয়া আছে আৰু শূন্যত পোহৰৰ দুটিটো আমি কিহে বুজাম c ৰে c ইকুৱেল 3 আমাক কিমান দিছে মানটো 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড আমি কাচত পোহৰৰ বেগ উলিয়াবলৈ v ইকুৱেল কিমান এতিয়া আমাৰ সূত্ৰটো কি দিছে nm ইকুৱেল c by v nm ইকুৱেল c by v
এতিয়া প্ৰতিসৰণাংক মানটো কি দিয়া আছে কিমান 1.5 ইকুৱেল c মানে বায়ু পোহৰৰ গতি বা শূন্য পোহৰৰ গতি কিমান 3 * 10⁸ একেই হয় প্ৰায় অলপ ইফাল সিফাল থাকে কিন্তু আমাৰ ফৰ্মুলাটোত বায়ু পোহৰৰ গতি বুলি ধৰিবলৈ কৈছে আৰু ইয়াত হ'ল v এতিয়া আমি বৰ্গ পূৰণ কৰিম v লগত 1.5 পূৰণ হ'লে 1.5 into v equal to 1 লগত এখিনি পূৰণ হ'লে 3 into 10⁸ তাৰ মানে v equal 3 into 10⁸ by 1.5 এতিয়া v equal আমি এই দশমিকটো উঠাই দিম উঠাই দিলে ওপৰত 10 পূৰণ কৰিলে ইয়াত এটো 15 হ'ব আৰু ওপৰত এটো 30 হৈ যাব into 10⁸ 15 30 কাটলে দুবাৰ গ'ল তাহলে v equal 2 into 10⁸ মিটাৰ per second বাট ওপৰত ইংৰাজীত লিখিছো ইয়াতো ইংৰাজীতে লিখোৱা একটো এতিয়া মিল থাকিব মিটাৰ per second অৰ্থাৎ আমি তলত লিখি দিম আমাক কিহত খুদিছিলে এটো কাছত আমাক কিহত খুদিছে কাছত এটাকে কাছত পোহৰৰ দুটি এটাকে কাছত পোহৰৰ দুটি কিমান হ'ব 2 into 10⁸ মিটাৰ per second এইখিনিত অলপ খেপা থাকি আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে লিখোতে অলপ পাতল কৰি ধুনীয়াকৈ লিখিব অকল সময় দিছো এই বস্তু নোট কৰি ল'ব কাৰণে এতিয়া ইয়াৰ পিছত আমাৰ 3 নম্বৰ কোৱেশ্চন আমি আজি এইটা কোৱেশ্চনে আলোচনা কৰিম 3 নম্বৰ কোৱেশ্চন কৈছে তালিকা 10.3 পৰা সৰ্বোচ্চ আলোকিক ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা আটাইতকৈ কম আলোকিক ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা কোৱেশ্চনটো একেটা লাইনটো দিব পাৰিলে তো সৰ্বোচ্চ খবৰটো তাকো তেনেকৈ নকয় আমাক কৈছে সৰ্বোচ্চ আলোকিক ঘনত্ব আৰু আটাইতকৈ কম আলোকিক ঘনত্ব এখিনি আমি মোহাই দিছো এতিয়া এটা আমাক তালিকা চাব কৈছে তালিকাখন 10.3 কিতাপৰ পেজ নম্বৰ 175 ত 10.3 তালিকাখন দিয়া আছে এতিয়া আমি চাও আলোকিক ঘনত্বৰ কথা কৈছে ইয়াত কি দিয়া আছে বায়ু বৰফ পানী এলকহল কেৰাচিন গলিত কোৱাৰ্টছ টাৰ্পেণ্টাইন তেল বেনজিন ক্ৰাউন গ্লাছ কানাডা বালছাম শৈল লৱণ ঘন ফ্লিন কাষ্ট ৰুবি সাফায়াৰ হীৰাৰ প্ৰতিসৰণাংকৰ মানটো আটাইতকৈ বেছি কিমান 2.42 আমি তালিকাখন চালে হ'ল কিতাপৰ পেজ নম্বৰ 175 ত আছে এটা আমাক কোৱেশ্চনটো কৈছিলে যে সৰ্বোচ্চ আৰু সৰ্বনিম্ন অৰ্থাৎ সৰ্বোচ্চ আলোকিক ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা আৰু আটাইতকৈ কম আলোকিক ঘনত্ব আমি ইয়াত লিখিব লাগিব সৰ্বোচ্চ বা পুৰা এনসাৰটো কৈ দিছো যে সৰ্বোচ্চ আলোকিক ঘনত্ব হ'ব কাৰ হীৰা কাৰণ ইয়াৰ প্ৰতিসৰণাংক হ'ল 2.42 আৰু সৰ্বনিম্ন আলোকিক ঘনত্ব হ'ল বায়ু কাৰণ ইয়াৰ প্ৰতিসৰণাংক হ'ল 1.0003 মানে প্ৰতিসৰণাংকৰ মানটো যাৰ কম হ'ব তাৰ আলোকিক ঘনত্বটো কম হ'ব আৰু প্ৰতিসৰণাংকৰ মানটো যাৰ বেছি হ'ব তাৰ আলোকিক ঘনত্বটো বেছি হ'ব এতিয়া নেক্সট কোৱেশ্চন কৈছে যে তোমাক কেৰাচিন টাৰ্পেণ্টাইন আৰু পানী দিয়া আছে এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দুটি সৰ্বোচ্চ তালিকা 10.3 তথ্য ব্যৱহাৰ কৰিবলৈ কৈছে তিনটা বস্তু দিছে কি দিছে আমাক কেৰাচিন টাৰ্পেণ্টাইন আৰু পানী এইখিনিত টিক মাৰ্ক মাৰি লওঁ আমাক তিনটা বস্তু দিছে পানী কেৰাচিন টাৰ্পেণ্টাইন এতিয়া পানী কেৰাচিন আৰু টাৰ্পেণ্টাইন
ইয়াত আমাক কি বুলি সুধিছে এই মাধ্যমকেইটা কোনটো পোহৰৰ দ্ৰুতি সৰ্বোচ্চ এতিয়া আমি চাওঁ পানীৰ প্ৰতিসৰণাংক হৈ গ'ল 1.33 কেৰাচিনৰ প্ৰতিসৰণাংক হৈ গ'ল 1.44 আৰু টাৰ্পেণ্টাইন তেলৰ প্ৰতিসৰণাংক হৈ গ'ল 1.47 এতিয়া এই তালিকাখন তোমালোকৰ হাত যেহেতু এই ক্লাছটো কৰি থাকোঁতে তোমালোকে মেইন বুকখন লগত ৰাখিছা বুলি ভাবিছোঁ মই চাই থাকোঁতে সেইকাৰণে তোমালোকে তালিকাখন চোৱা যে 175 পেজত পানীৰ প্ৰতিসৰণাংক দিছে 1.33 কেৰাচিনৰ দিছে 1.44 টাৰ্পেণ্টাইন তেলৰ 1.47 আচ্ছা যিহেতু পানীৰ প্ৰতিসৰণাংক আটাইতকৈ কম এই তিনিটাৰ ভিতৰত যে পানী কেৰাচিন আৰু টাৰ্পেণ্টাইন তেলৰ ভিতৰত পানীৰ প্ৰতিসৰণাংক আটাইতকৈ কম সেইবাবে কি হ'ব যে পানী পোহৰৰ দ্ৰুতিটো বেছি হয় পানী কেৰাচিন তেল আৰু টাৰ্পেণ্টাইন তেল এই তিনিটাৰ ভিতৰত পানীত পোহৰৰ দ্ৰুতিটো বেছি হয় লাষ্ট কুৱেশ্যন ক'লে 5 নম্বৰ যে হীৰাৰ প্ৰতিসৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি হীৰাৰ প্ৰতিসৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি এতিয়া আমি চাওঁ এই উক্তিটোৰ অৰ্থ কি বুলি ক'লে এইটো কোনো ধৰণৰ অংক নহয় ইয়াত আমি বৰ্ণাই ক'ব লাগে এতিয়া আমাক প্ৰতিসৰণাংকত কি কৈছে প্ৰতিসৰণাংকৰ যিটো ডেফিনেশ্যন তাত আমাক কি বুলি কৈছে প্ৰতিসৰণাংক ইজ ইকুৱেল ওপৰত দিছে বায়ুত পোহৰৰ দ্ৰুতি যাক আমি ইংৰাজী চি আখৰে বুজাম আৰু কৈছে মাধ্যমত পোহৰৰ দ্ৰুতি বাই মাধ্যমত পোহৰৰ দ্ৰুতি যাক আমি ধীৰে বুজাম এতিয়া আমাক কৈছে যে হীৰাৰ ক্ষেত্ৰত আমাক পদাৰ্থটো কি দিছে হীৰা এই হীৰাৰ ক্ষেত্ৰত এই প্ৰতিসৰণাংকৰ মানটো কিমান পাইছা 2.42 সেইটোৱে কৈছে যে হীৰাৰ প্ৰতিসৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি ইয়াৰ অৰ্থ কি হ'ল যে ইয়াৰ অৰ্থ হ'ল যে হীৰাৰ ক্ষেত্ৰত বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতি বায়ুত পোহৰৰ দ্ৰুতি বাই ইয়াত মাধ্যম বুলি কৈছে তাৰ মাধ্যমটো কি হীৰা তাৰমানে বাই হীৰা পোহৰৰ দ্ৰুতি ইজ ইকুৱেল কি 2.4 তাৰমানে হীৰাৰ প্ৰতিসৰণাংক 2.4 মানে হ'ল 2.42 মানে হ'ল যে বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ যিটো অনুপাত বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ যিটো অনুপাত সেই অনুপাতটোৱেই হ'ল 2.42 আৰু তাকেই আমি কি বুলি কৈছোঁ হীৰাৰ প্ৰতিসৰণাংক বুলি কৈছোঁ ইয়াৰ পিছত আমাৰ ভিতৰৰ কুৱেশ্যন হিচাপে আমি পুনে 184 পেজত যাব লাগিব য'ত লেন্সৰ ক্ষমতাৰ কথা আছে আমি 184 পেজত আমি চিন দি ৰাখিছোঁ যে 184 পেজৰ পৰা যিখিনি কুৱেশ্যন আছে এইখিনি কুৱেশ্যন আমি অহাকালি আলোচনা কৰিম চেষ্টা কৰিম তোমালোকে যি ধৰণে বিচাৰিছা সেই ধৰণে যাতে তোমালোকেও অকণমান সকাহ পোৱা উপকৃত হোৱা আৰু ময়ো তোমালোকৰ বাবে কিছু হ'লেও চেষ্টা আগবঢ়াব পাৰোঁ থেংক ইউ